মোৰ সুইটিয়া ব্লগত আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি ইউটিউব আহিলোঁ এতিয়া ভাবিলোঁ বিবি ৰুমত সোমালোঁ আৰু তাই বোলে আজি খিচিৰি বনাই খুৱাব আমাক আৰু এইফালে তাই পুৰা যোগাৰ কৰি আছে। শ্বৰ্টকাট খিচিৰি মানে চব প্ৰেছাৰ কুকাৰতে চব দি দিছে। কি দিছা? দিলোঁ কি কওঁ ৰঙালাও, গাজৰ, আলু, নিমখ চব দি দিছে আৰু আমি খাম আৰু আপোনালোককো দেখুৱাম কেনেকুৱা বনায়। আৰু তাই বহুত ধুনীয়া বনায় আৰু কেনেকুৱা বনায় আৰু খাই কেনেকুৱা লাগে আপোনালোকক দেখুৱাম। আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু খাবলৈ বহুত মন গ'ল খিচিৰি। মই কৈ আছোঁ বহুত দিনৰ পৰা খাম বুলি পেলাই আৰু বিবি বহুত ধুনীয়া বনায় আৰু তেতিয়াহ'লে খাই চাওঁ কেনেকুৱা লাগে খিচিৰি। মানে কোনো ভালকৈ নাজানো তথাপিও মানে আৰু নিজৰ আন্দাজত বনাই আছোঁ আৰু। কোৱা কিবা এটা কোৱা আকৌ নহয় আজি তাৰ গা ভাল নহয়, জ্বৰ লাগি আছে। খিচিৰি খাব মন গৈ আছে নে নহয়? সিহঁতৰ খিচিৰি খাব মন যোৱা নাই কিন্তু গাহৰি মাংস খাবহে মন গৈ আছে আৰু খিচিৰি খাব মোৰে মন গৈছে। মই কৈছোঁ বেলেগ এদিন খাই ল'বা আৰু আজি খিচিৰিকে খাওঁ বুলি পেলাই। তেতিয়াহ'লে কেনেকুৱা লাগে আপোনালোকক কম। খাই পেলাই কৈ আছোঁ, চাই থাকোঁ কৈ আছে আৰু ইমান ধুনীয়া গোন্ধ আহিছে নহয়। খাই পেলাই আপোনালোকক কৈ আছোঁ আৰু এইফালে বেঙেনা পুৰিবৰ কাৰণে ৰেডি কৰি আছে, মানে বেঙেনা পিটিকা আৰু খিচিৰি। আদা পিচাই আজি পিঁয়াজ নিদিওঁ বেঙেনা পিটিকাত, যিহেতু আজি সোমবাৰ পিঁয়াজ নাখাম। এইটো মই গেছ পুৰি লৈছোঁ অলপ। অলপ নিমখ দিয়ে আৰু তেল দিয়ে খোৱা ওপৰতহে কথা। পুৰা ইহঁতৰ লোভ বানী পুৰা কৰি আছে আৰু অৰিন্দম সত্যৰাম। ভোক লাগিছে চাগে চবৰে, পুৰা লাগিছে ভোক। এতিয়া চাওকচোন মই অলপমান খাই দেখাওঁ মানে টেষ্ট হৈছেনে নাই, অলপ খাই চাওঁ দেই। বহুত টেষ্টি হৈছে। অলপ নিমখ অকণমান দি লওঁ, নিমখ কমিছে অকণমান ধৰাচোন। ইমান টেষ্টি হৈছে। হৈ গ'ল মোৰ বেঙেনা পিটিকা আৰু এতিয়া খাবহে লাগে আৰু। ভোক লাগিছেনে কোৱা আকৌ? হা ভোক লাগি আছে? অঁ আৰু ব্ৰেড আধা পেকেট খাই শেষ কৰি দিলে আৰু আমাকো দিয়া নাই আৰু সোধাও নাই এবাৰো। মোক সোধা নাই এবাৰো, কিন্তু অৰিন্দমক সুধিছে কিন্তু মোক সোধা নাই। আৰু এতিয়া ভোক লাগি আছে নেকি? চাই আছোঁ বজাৰৰ পৰা কিনি আনিলোঁ। মই কৈছোঁ খিচিৰিটো বনালেই হ'ল, তাই আকৌ শাকু বনাব।
ফ্ৰাই কৰিছে আৰু এইটো শাকটো যে মই গুচাইছিলোঁ সৰিয়হ শাক ভাজি বেঙেনা পিটিকা আৰু ডিম ইহঁতে খাব কাৰণ আজি মই সোমবাৰ আজি মই ডিম নাখাওঁ এনেও মই ডিম নাখাওঁ সেয়ে খাই আছোঁ আৰু ইমান দেখিয়ে ভাল লাগিছে আৰু খাইনো কেনেকুৱা লাগে আপোনালোকক জনাই আছোঁ ৰেডি কৰা হৈ গ'ল এতিয়া চবৰে লোভ পানী পৰি আছে তেতিয়াহ'লে আমি খাই লওঁ বহুত টেষ্টি হৈছে মানে ভাবা নাছিলোঁ যে ইমান টেষ্টি হ'ব বুলি সেইটো কাৰণে মই কম বিফে বহুত ধুনীয়া বনায় বহুত ধুনীয়া খাই লওঁ খাই বৈ আৰু আজি বহুত ভাল লাগিছে দিনটো আৰু ৱেডাৰটো ভাল আছে আৰু তাৰ খিচিৰি খাইছোঁ আৰু তাই আমাক থ'বলৈ আহিছে আৰু এইকেইটা বডিগাৰ্ড তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো ইয়াতে সামৰণি কৰিলোঁ আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ এণ্ড সাবস্ক্রাইব কৰি দিব আৰু কমেন্ট কৰিব তাই কেনেকুৱা লাগে ভিডিঅ'টো